হেল্ল' এস্পিৰেণ্টছ, আশা কৰোঁ সকলো ভালে আছে আৰু ভালে ভালে পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই আছে। আজি আপোনালোকৰ ওচৰলৈ মই লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এক ভিডিঅ' আৰু এই গুৰুত্বপূৰ্ণ বিষয়টো আমি অধ্যয়ন কৰিম DLED এণ্ট্ৰেন্স টেষ্ট বুকখনৰ পৰা। গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ইনভেনশ্যন আৰু ইনভেণ্টৰ্ছ, আৱিষ্কাৰ আৰু আৱিষ্কাৰক। তেন্তে পলম নকৰি বলক বিষয়টোৰ প্ৰথম পৰ্যায়লৈ আগবাঢ়োঁ। প্ৰথমটো বিষয়টো হৈছে চকা আৰু অক্ষ। চকা আৰু অক্ষ। চকা আৰু অক্ষৰ আৱিষ্কাৰ হৈছিল মেছ'পটেমিয়ান সভ্যতাৰ সময়ত 3500 খ্ৰীষ্টাব্দপূৰ্বত। দ্বিতীয় আছে লিভাৰ তথা কাঠি। এই লিভাৰৰ আৱিষ্কাৰ হৈছিল প্ৰাচীন সভ্যতাৰ সময়ত। 3 নম্বৰ আছে পুলি চক্ৰ। ইয়াৰ আৱিষ্কাৰ হৈছিল প্ৰাচীন সভ্যতাৰ সময়ত। চতুৰ্থ আছে হেলনিয়া তেল। ইয়াৰ আৱিষ্কাৰ হৈছিল প্ৰাচীন সভ্যতাৰ সময়ত। 5 নম্বৰ আছে স্ক্ৰু। ইয়াৰ আৱিষ্কাৰ কৰিছিল আৰ্কিমিডিছ 3 শতিকাৰ খ্ৰীষ্টপূৰ্বৰ সময়ত। ঠিক আছে। 6 নম্বৰ আছে বতা চকা ৱাইন মিল। ইয়াৰ আৱিষ্কাৰ হৈছিল পাৰ্চিয়া 900 শতিকাত। 7 নম্বৰটো আছে পানী চকা ৱাটাৰ হুইল। ইয়াৰ আৱিষ্কাৰ হৈছিল প্ৰাচীন গ্ৰীচ আৰু ৰোমৰ শাসনকালৰ সময়ত। 8 নম্বৰ আছে মুদ্ৰণ যন্ত্ৰ প্ৰিণ্টিং প্ৰেছ। ইয়াৰ আৱিষ্কাৰ কৰিছিল জোহানেছ গুটেনবাৰ্গ 1440 খ্ৰীষ্টাব্দত। 9 নম্বৰ আছে যান্ত্ৰিক ঘড়ী মেকানিকেল ক্লক। ইয়াৰ আৱিষ্কাৰ কৰিছিল 1300 শতিকাৰ ইউৰোপত হৈছিল 13th century ইউৰোপ। 10 নম্বৰ আছে ভাপ ইঞ্জিন। ইয়াৰ আৱিষ্কাৰক আছিল থমাছ নিউকমেন 1712 চনত ইয়াৰ আৱিষ্কাৰ কৰিছিল। নেক্সটটো যাওঁ। 11 নম্বৰটো আছে উন্নত ভাপ ইঞ্জিন বিচ্ছিন্ন কণ্ডেনচাৰ ইম্প্ৰুভ ষ্ট্ৰীম ইঞ্জিন ছেপাৰেট। ইয়াৰ আৱিষ্কাৰ কৰিছিল জেমছ ৱাট 1776 চনত। 12 নম্বৰ আছে স্পিনিং জেনী। ইয়াৰ আৱিষ্কাৰক আছিল জেমছ হাগ্ৰেভছ। ঠিক আছে। কিমান চনত কৰিছিল আৱিষ্কাৰ? 1766 চনত। 13 নম্বৰটো আছে পাৱাৰ লুম। ইয়াৰ আৱিষ্কাৰ কৰিছিল এডমণ্ড